আৰু যে তেওঁলোকে আৰু 3 বছৰ যাব না নাই সেইটোৱে সন্দেহ আছে আমাৰ। ধন্যবাদ। সকলোকে অনুৰোধ জনালোঁ। গতিকে সকলোকে নিজৰ নিজৰ আসনত বহিব পাৰে। আমিতো শুনি আছো বহুত বোলে তেওঁলোকৰ এমচিএল বিলাকে এতিয়াই বোলে কাৰবা দলৰ লগত মনে মনে যোগাযোগ চলাই আছে। আমাৰ দল ঠিক নাই, যদি অলপ কিবা বেয়া দেখা পাওঁ আপোনালোকৰ তাত টিকেট দিব না নাই, তেনেকা আমি শুনি পাওঁ। তো এই দলৰ কি ভৱিষ্যত আছে? তেখেতসকলে আবুল তাবুল আমাকে কয় যে বিপিএফ দল বোলে এতিয়া একো নাই। তো তাৰ কাৰণে এইবিলাক চব মিছা কথা। আজি প্ৰমাণ হ'ল আপোনালোকে, আজি সঁচাকে খুবেই ভাল দিন। বহুত দিন বিৰতিৰ পিছত আমাৰ দলৰ মুৰব্বী হাগ্ৰামা মইলী ডাঙৰীয়া আজি আমাৰ মাজত পাইছো। তেখেতক পাই আমিও যথেষ্ট উৎসাহ পাইছো আৰু ছাৰেও আজি আপোনালোকক দেখি যথেষ্ট উৎসাহ হৈছে, হয় না নহয়? তো তেনেকাই আমি মিলি আগুৱাই যাব লাগিব। আজি ইমান ভাল কথা, আজি আমাৰ প্ৰতিটো বুথ কমিটিৰ চেয়াৰমেন কনভেনৰ আমাৰ সদস্যসকল ইয়াত আহিছে। আপোনালোকে আচল মানুহ, গ্ৰাছৰুটত আপোনালোকে কাম কৰে। গাঁওবিলাকত কি সমস্যা চলি আছে, ৰাইজে কি বিচাৰি আছে, কি ধৰণে কথা পাতি আছে আপোনালোকে বুজি পায়। কিন্তু আগৰ দিনবিলাকত আমিও আপোনালোকক আমাৰ দলৰ মুৰব্বীৰ লগত লগ পাবৰ কাৰণে, কথা পাতিবৰ কাৰণে সুযোগ দিব পৰা নাছিল। কিন্তু আজি কিমান ভাল, আজি আমাৰ দলৰ মুৰব্বী আজি আমাৰ মাজত আহিছে। আমাৰ একেবাৰে গ্ৰাছৰুটত থকা বুথ কমিটিৰ আমাৰ সদস্যসকলৰ লগত আজি ছাৰে মত বিনিময় কৰিব আহিছে। তাৰ কাৰণে বহুত ভাল দিন। তো আজি আমাৰ যেহেতু অতিথিসকল আহিছে, আপোনালোকক বহুতো কথা ক'ব, আপোনালোকে দেখা পাইছে। আজি আমি ৰেলী, এই এৱাৰনেছ প্ৰগ্ৰাম কিয় কৰিছোঁ? শান্তি, পিচ, ইউনিটি আৰু ডেভেলপমেণ্টৰ কাৰণে, শান্তি, ঐক্য আৰু উন্নয়নৰ কাৰণে আজি আমি এৱাৰনেছ মিটিং কৰাবলৈ কৈছোঁ। বিপিএফ দলৰ সপোন কি আছিলে? বিপিএফ দলৰ মতো কি আছিলে? আমাৰ মাজত একতা লাগিব, নহয়? এই বিটিচি অঞ্চলত থকা যিমান জাতি জনগোষ্ঠী আছে আমাৰ মাজত একতা লাগিব। আমাৰ মাজত একতা থাকিলেহে আমাৰ মাজত শান্তি থাকিব, আৰু আমাৰ মাজত শান্তি হ'লেহে আমাৰ অঞ্চলত উন্নয়ন হ'ব। আজি কি দেখা পাইছে? 15 বছৰ বিপিএফৰ শাসনত বিটিচি অঞ্চলত শান্তি নাছিল। আমি অহাৰ লগে লগে আজি বিটিচি অঞ্চলত শান্তি হ'ল বুলি কয়। আপোনালোকে বিশ্বাস কৰেনে? বিশ্বাস কৰেনে আপোনালোকে? কেতিয়া শান্তি আছিল, এতিয়া কি আছে? আমি কি কি দেখা পাইছো, কিমান দেখিলো? সেইদিনা আমি কি দেখিলো? খেনাৰামৰ নামত ডিম্বেশ্বৰ বসুমতাৰী হত্যা, নহয়? ক'ত শান্তি হ'ল এইবিলাক? প্ৰমোদ বড়ো ডাঙৰীয়া কয় যে এইবাৰৰ পৰা বোলে বিটিআৰ হোৱাৰ পিছত এছপি ডিচি বোলে আমাৰ হাতৰ পুতলা হ'ব। এছপিক আমি মন গ'লে বদলাব পাৰিম, ডিচিকো মন গ'লে আমি বদলাব পাৰিম, আমাৰ মতে চলিব। তাৰমানে কি বুজাইছে? প্ৰমোদ বড়ো ডাঙৰীয়া এছপি ডিচি সকলক চলাই আছে। কিন্তু যদি তেখেতে চলাইছে, এইবিলাক ঘটনা কিয় হৈছে? হয় না নহয়? এইবিলাক ঘটনা কিয় হ'ল? যোৱাবাৰ কোকৰাঝাৰত কি ঘটনা হ'ল মনত আছেনে? কি নাম আছিলে কোকৰাঝাৰত? কোকৰাঝাৰত তেনেকা এনকাউন্টাৰ হ'ল। আমাৰ
বিটিচি অঞ্চলখনত আজি কি হৈছে ইলেকশ্যন চলি আছে এইখন চৰকাৰখনে কি হৈছিলে আমি সবকে মাটিৰ অধিকাৰ দিম আমি সবকে ম্যাদী পাট্টা বগাম আজি বহুত মানুহ নিজৰ মাটি বচাব পাৰিম না নাই ইলেকশ্যন হ'ব নাকি সদায় আবাদুৰি খাই আছে শান্তি হৈছে জানো বহুতৰ মনত ভয় আছে যোৱাকালি দিনাও মোৰ তাত দুইখন গাঁৱৰ পৰা আহিছে ছাৰ কি হ'ব আমাৰ গাঁওখনৰ ইলেকশ্যন হ'ব নাকি ছাৰ আমাৰ হেড ভৰসা আপুনি আমাক বচাব লাগিব যি চৰকাৰখনে কৈছিলে মাটিৰ অধিকাৰ দিম সবকে ইয়াত থাকাৰ সন্মান দিম আজি এই চৰকাৰখনে মানুহক ভয় খুৱাই আছে কি হ'ব তেতিয়াহ'লে